বিনীতা ডেকা বৌৰ তেওঁৰ হাজবেণ্ড অসুখ হৈ আছে, তেওঁৰ লিভাৰ প্ৰব্লেম। কেইদিনমান আগত বিনীতা ডেকা বৌৱে আৰু আমাৰ ইউথ BPF মদিবাৰীৰ উত্তম তেওঁলোকে আহিছিল আৰু তেওঁলোকে আহিখিনিত ঘৰৰ ব্যক্তিৰ লগত আলোচনা কৰিছিল। আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ হেল্পত বিনীতা ডেকা বৌৱে আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰ ছাৰক আৰ্থিক সহায় বিচাৰিছিল আৰু আপোনালোকৰ এই ভিডিঅ' চাই আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ যুৱ BPF টিমক আজি পঠাই দিছে আৰু বিনীতা ডেকা বৌক 3 লাখ টকা দিবলৈ BTC চিফ ছাৰে আমাক নিৰ্দেশ দিছিল। আজি আমি ইয়াত মদিবাৰী সমষ্টিত আমাৰ টংলা অঞ্চলত আমি যুৱ BPF এটা টিম আহিখিনিত বিনীতা ডেকা বৌৰ হাতত BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰ পঠাই দিয়া 3 লাখ টকা আমি গতাই দিলোঁ। আমি যুৱ BPF হৈ আৰু BPF হৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিওঁ, এই বৌ বিনীতা ডেকাৰ তেওঁৰ হাজবেণ্ড দাদাৰ তেওঁ আগত যেনেকৈ ভাল আছিল এনেকৈ ভাল আকৌ হৈ আহক, সমাজৰ কাৰণে ভাল কাম কৰিব পাৰক আৰু হাগ্ৰামা মহিলাৰ ছাৰে যে 3 লাখ টকা দিছে বৌৱে যাতে ভাল ডক্টৰক চিকিৎসা কৰিব পাৰে। তেওঁলোকৰ টকাৰ অভাৱৰ কাৰণে ভাল ডক্টৰ তাত নিব পৰা নাছিল, ভাল হস্পিটেলত নিব পৰা নাছিল বুলি বিনীতা ডেকাই তেওঁৱে কৈছিল। এতিয়া BTCৰ চিফ হাগ্ৰামা মহিলাৰ ছাৰে 3 লাখ টকা দিলে। আমি আশা কৰোঁ ভাল ডক্টৰ তাত ভাল হস্পিটেল তাত নিব পাৰিব আৰু আগত যেনেকৈ ফ্ৰী আছিল, ভাল আছিল, হেল্থি আছিল, এনেকৈ তেখেতে ঘূৰি আহিখিনি সমাজৰ কাৰণে ভাল কাম কৰিব পাৰে। এইটোৱে আমি যুৱ BPF হৈ বৌ বিনীতা ডেকাৰ হাজবেণ্ড দাদাক আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি দিওঁ।